সরকার আর রাজ্য সরকার একেবারে ব্যর্থ সরকার, কারণ দিনে দিনে যে হারে মূল্যবৃদ্ধি হ্রাস কৰি আছে রাইজৰ মানে যিকোন অত্যাৱশ্যকীয় সামগ্ৰী যেনে ৰন্ধন গেছ, মেডিচিন আৰু যিবিলাক লাগতিয়াল বস্তু যি হারে তেওঁলোকে মূল্যবৃদ্ধি কৰি আছে, মানুহ বজাৰত যাব নোৱাৰা পৰিলক্ষিত হৈছে। তাৰ কাৰণ কেন্দ্ৰীয় চৰকাৰ আৰু যিটো ৰাজ্য চৰকাৰ আছে একেবাৰে তেওঁৰ দায়িত্ব পালন কৰাত ব্যৰ্থ হৈ গৈছে। তেওঁৰ দায়িত্ব কেনেকৈ পালন কৰিব লাগিব এই ক্ষেত্ৰত তেখেতৰ ঘুম যিটো টোপনি আহিছে, টোপনি ভংগৰ কাৰণে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত গোটেই অসমত জিলা ছাত্ৰ সংগঠনে ৰাজপথত ওলাইছে, যাতে তেখেতৰ টোপনিখন ভাঙি যায়, যে তেখেতৰ দিবা স্বপ্ন যিবিলাক দেখি আছে যে দিনে ৰাতি মূল্যবৃদ্ধি কৰি অসমীয়া জাতিক আৰ্থিকভাৱে জৰুলা কৰিম, এয়া সপোন কেতিয়াও আমি পূৰণ হ'ব নিদিওঁ। কাৰণ আমি অসমীয়া জাতিৰ হকে সদায় থাকিম। আজি চাওক, উজনি অসমত যি হাৰে বানৰ কবলত পৰি মানুহ একেবাৰে আৰ্থিকভাৱে জৰুলা হৈ গ'ল, এই ক্ষেত্ৰত উজনি অসমত মানুহ আজি বজাৰত যাব নোৱাৰা পৰিলক্ষিত হৈছে। কাৰণ কি হৈছে, মানুহে পেট্ৰল ভৰাব লাগিলে পেট্ৰলৰ দাম চেঞ্চুৰী কোবাইলে, পিঁয়াজৰ দাম চেঞ্চুৰী কোবাইলে, মানুহৰ